নমস্কাৰ বৰ্ণালী ক্ৰিয়েশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অন্য এটি ভিডিঅ' আৰম্ভ কৰোঁ বুলি ভাবিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো সকলোৱে চাই ভাল পাব। আজিৰ ভিডিঅ'টো মোৰ কাৰণে স্পেচিয়েল হয়, কিয়নো আজি সম্পূৰ্ণ 10 মাহৰ পাছত মানুহজন ঘৰলৈ আহিব। তাকে সেই মুহূৰ্তবিলাক অকণমান ধৰি ৰাখোঁ বুলি ভাবিছোঁ, পাছত যাতে আমিও চাই ভাল লাগে। তাকে মই এতিয়া এটা কেক বনাবলৈ আৰম্ভ কৰিছোঁ। তাকে আপোনালোককো ভিডিঅ'টো লগতে লৈ যাম। আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো চাই মোক আগবাঢ়ি যোৱাত সহায় কৰিব। যিহেতু মই চকলেট কেক বনাম, মানুহজনে চকলেট কেক খাই ভাল পায়, সেইবাবে চকলেট কেকৰ কাৰণে মই এইখিনি প্ৰথমতে মিক্স কৰি লৈছোঁ। তাৰপিছতে এইটোত মই বনাম। এইটো মই কুকাৰতে দিম বাৰু, মই আপোনালোকক দেখাম। প্ৰথমতে মই এইটোত অকণমান ৰিফাইন তেল দি গ্ৰীছ কৰি লওঁ। এনেকৈ তেল দি মই এইটো এনেকৈ ধুনীয়াকৈ গ্ৰীছ কৰি ল'লোঁ আৰু তলত এখন কাগজ দিছোঁ। তলত কাগজখন দি মই আকৌ ভালদৰে ৰিফাইন অইল দি গ্ৰীছ কৰি দিছোঁ। ইয়াৰ আগতে প্ৰিহিট হ'বৰ কাৰণে কুকাৰটো গেছৰ ওপৰত দিয়ে ৰাখিছিলোঁ। এতিয়া এইটো ভৰাই দিলোঁ মই ইয়াত। আকৌ কুকাৰৰ সাঁফৰখন মাৰি প্ৰায় আধা ঘণ্টা সময় মই এনেকৈ ৰাখি দিম। এতিয়া মই ভালকৈ ক্ৰীমখিনি বিট কৰি ল'লোঁ। মই এডাল ন'ভাৰ 250 ৱাটৰ ব্লাইণ্ডাৰ লৈছোঁ। এডালেদিয়ে মই ক্ৰীমখিনি তৈয়াৰ কৰি ল'লোঁ। এতিয়া মই ক্ৰীমখিনি আকৌ অকণমান সময় ফ্ৰিজত ৰাখি দিওঁ কেকটো হোৱালৈকে। এতিয়া আহিছোঁ, অকণমান চাহ খাই লওঁ জুই ফুৱাই ফুৱাই। চাহৰ কাৰণে মই এয়া কেক লৈছোঁ। তাৰপিছতে লৈছোঁ লাল চাহ। জুই ফুৰাই অকণমান চাহ খাই লওঁ। তাৰপিছতে আকৌ কামত লাগিব লাগিব। এতিয়া মোৰ এইটো হৈ গ'ল যেন লাগিছে। মই এই চামুচখন দি এনেকৈ ভৰাই চাম হৈছেনে হোৱা নাই। হৈ গ'ল ধুনীয়াকৈ, অকণমানো লাগি অহা নাই। আহিলে হোৱা নাই বুলি গম পাম, আৰু যদি লাগি নাহে তেতিয়াহ'লে হৈ গ'ল। এতিয়া মোৰ এইটো হৈ গ'ল। মই এতিয়া গেছটো অফ কৰি দিওঁ। কেকটো ঠাণ্ডা হ'বৰ কাৰণে মই এইটো ছাইডত ৰাখি দিওঁ। তাৰপিছতে এতিয়া আকৌ পিঠা বনাবলৈ লৈছোঁ। মালপোৱা গুৰ কাটি লৈছোঁ আৰু ইয়াৰ পৰা মই পিঠা দি দিছোঁ। ইয়াত বেকিং অকণমান দি ৰিফাইনত পুৰি দিম। যিহেতু হাতেদি মিক্স কৰি থাকিবলৈ দিগদাৰ হয়, সেইবাবে মই আকৌ এডালে লৈছোঁ। ক্ৰীমখিনি লাগি আছে, ক্ৰীম লাগি থাকিলেও একো নহ'ব চাগে, সেইকাৰণে মই এনেকৈয়ে আকৌ সেইখিনি পিঠাখিনিও বিট কৰি লওঁ। এইখিনিও মিক্স হৈ গ'ল। এতিয়া আকৌ মই কেকটো উলিয়াই লওঁ। এতিয়া এয়া মোৰ কেক বনাই ৰেডি হৈ গ'ল। বেছি ডিজাইন দিয়া নাই, ৰ'জ দুপাহমান আঁকি দিছোঁ আৰু ৱেলকাম হোম বুলি লিখি দিছোঁ। ছাইডত মই চকলেট দি দিছোঁ অলপমান। এতিয়া এইটো অলপ সময় ফ্ৰিজত ৰাখি দিওঁ। আৰু এইফালে বাইদেৱে পিঠা পুৰি আছে। আচলতে পটাপট কামবিলাক কৰি আজৰি হওঁতে মেলোতে ভিডিঅ'টো আকৌ কৰিবলৈ সময়ে পোৱা নাছিলোঁ। এতিয়া প্ৰায় 12টা বাজি গ'ল। আহি পাইছোঁহি বুলি কৈছে কাৰণে অকণমান আগবাঢ়ি যাওঁ, লৈ আহোঁগৈ। তাকে আপোনালোকক অকণমানকৈ ভিডিঅ'টো কৰি দেখাই থাকিম। আহি ঘৰ পালোহি। এতিয়া এয়া লোকেল ডিম আৰু আলু বনাইছে আৰু গাহৰি এফালে পুৰি আছোঁ। ভাত খাওঁ। এতিয়া আমি খাই লওঁ গাহৰি পোৰা। আৰু লগত আছে ঔটেঙা আৰু দালি।
আহি পোৱা বাৰু সময় হ'ল। আহি গা পা ধুই ভাত পানী খাই আজৰি হৈ অকণমান শুইছে। ময়ো এতিয়া বাহিৰতে বহি আছোঁ। মই যিটো কেক বনাই থৈ দিছিলোঁ, কেকটো এতিয়া সন্ধিয়া চাহ খাবলৈ উলিয়াই লৈছোঁ। লগতে চাহৰ কাৰণে পিঠা আৰু বিস্কুটো উলিয়াই লৈছোঁ, মিঠাই উলিয়াই লৈছোঁ। এতিয়া সন্ধিয়া চাহকাপ আমি খাই লওঁ সকলোৱে মিলি। লগতে কেকটো আমি কাটো, যিহেতু কেকটো মই বনাই ৰাখিছিলোঁ কাটিবৰ কাৰণে তেখেতে। আজিৰ সন্ধিয়া চাহকাপৰ সৈতে আপোনালোকৰ পৰা বিদায় লৈছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ।